ইউটিউবৰ এই বিশাল জগতখনে আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। মানুহ নামৰ প্ৰাণীটোৰ বাবে ইয়াতকৈ আৰু ডাঙৰ কিবা দিৱস থাকিব পাৰে বুলি মই বিশ্বাস নকৰোঁ বা থাকিবই নোৱাৰে। হয়, পৰিৱেশ থাকিলেহে, এই পৃথিৱী থাকিলেহে আমি মানুহবোৰো বাচি থাকিম। তেন্তে বলক আমি সকলোৱে আগবাঢ়ি যাওঁ, ৰক্ষা কৰোঁ পৃথিৱীখনক, পৰিৱেশটো অলপ ভালকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। এইখিনি আজি মই আপোনালোকৰ প্ৰতি অনুৰোধ আৰু বিশেষ নাই ক'বলগীয়া। ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তেন্তে বলক।